নমস্কাৰ, মই বুলবুল জামানুৰ আৰু আপোনালোকে চাই আছে সংবাদ প্ৰহৰী। নেলি বুলি ক'লে 1983 জুয়ে পৰা নেলিক বুজায়। নেলিৰ আন এটা অবিভক্ত পৰিচয় হ'ল বানে ধোৱা নেলি। অসমীয়া উইকিপিডিয়াৰ তথ্য অনুসৰি 1983 চনত 18 ফেব্ৰুৱাৰীৰ দিনা অসমৰ নগাঁও জিলাৰ নেলিত 6 ঘণ্টা জুৰি চলা এক হত্যালীলাত 2191 জন লোকৰ প্ৰাণহানি হৈছিল। বেচৰকাৰী সূত্ৰৰ মতে এই সংখ্যা প্ৰায় 10,000। আক্ৰান্ত 14খন গাঁও আছিল আলিসিংহ, খোলাপথাৰ, বসুন্ধাৰী, বুকডুবা বিল, বুকডুবা হাবি, বৰজলা, বুজনি, ইন্দুৰমাৰী, মাটি পৰ্বত, মূলাধাৰী, মাটি পৰ্বত নং 8, শিলভেটা, বৰবুৰী আৰু নেলি। এক সূত্ৰই আক্ৰান্তসকলৰ বেছিভাগেই অসমলৈ বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা মুছলমান সম্প্ৰদায়ৰ লোক আছিল বুলি দাবী কৰিলেও মূলতঃ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক পৰিকল্পিতভাৱে বিদেশী আখ্যা দি এই গণহত্যা সংঘটিত কৰা হৈছিল। এই ঘটনাৰ তদন্ত কৰিবলৈ ত্ৰিভুৱন প্ৰসাদ তিৱাৰীৰ অধীনত গঠন কৰা তিৱাৰী কমিছনে 1985 চনত অসম চৰকাৰত 600 পৃষ্ঠাজোৰা প্ৰতিবেদন দাখিল কৰে। কিন্তু হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে এই প্ৰতিবেদন ৰাজহুৱা নকৰাৰ সিদ্ধান্ত লয়। হত্যাকাণ্ডৰ পিছত 688টা অপৰাধীক গোচৰ ৰুজু কৰা হৈছিল আৰু 310 জনকহে চাৰ্জশ্বিট দিয়া হৈছিল। বাকী 378টা গোচৰ প্ৰমাণ নোহোৱাৰ দোহাই দি বন্ধ কৰা হয়। চাৰ্জশ্বিট দিয়া 310টাৰো গোচৰ অসম চুক্তিমতে 1985 চনত গঠিত অসম গণ পৰিষদ চৰকাৰে বাতিল কৰে। নেলি হত্যাকাণ্ডৰ লগত জড়িত কোনো লোকৰ সেইবাবে আজিলৈকে বিচাৰ হোৱা নাই। জুয়েপুৰা আৰু বানে ধোৱা এই নেলিবাসীয়ে কৃষি কৰ্মৰে কিন্তু আজিও অসমৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰি ৰাখিছে। চাৰিওপিনে কেৱল সেউজীয়া ধাননি তৰা। কৃষি কৰ্মৰে নিজৰ পৰিয়ালক পোহপাল দিয়াৰ লগতে ৰাজ্যৰ অৰ্থনীতিৰ বুনিয়াদ গঢ়া নেলিবাসী শিক্ষা যাতায়াতকে ধৰি সৰ্বদিশতে পিছপৰা। এক বৃহৎ অঞ্চল নেলিত পকীপথ নাই বুলি ক'লেও অত্যুক্তি কৰা নহয়। কেঁচা পথৰ দুয়োকাষেই কেৱল পুখুৰী আৰু ধাননি তৰা। শিক্ষা দীক্ষাত পিছপৰা এই বৃহত্তৰ অঞ্চলটোত আছে প্ৰাথমিক বিদ্যালয় আৰু মাদ্ৰাছাৰ দৰে ধৰ্মীয় শিক্ষানুষ্ঠান। উচ্চ শিক্ষাৰ বাবে আলোকেৰে আলোকিত নোহোৱা এই বৃহত্তৰ অঞ্চলটোৰ অন্যতম অভাৱেই হৈছে এটি উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান। ফলত সুদীৰ্ঘ 39 বছৰ পিছত জুয়ে পৰা নেলিত আন্ধাৰ আঁতৰাই পোহৰৰ ৰেঙনি দেখিবলৈ পোৱা গৈছে। তাৰে এক বাস্তৱ নিদৰ্শন দাঙি ধৰি সৰ্বদিশে পিছপৰা নেলিৰ মূলাধাৰীত যোৱা 2018 বৰ্ষত পোনপ্ৰথমবাৰৰ পৰা আৰম্ভ হোৱা একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান নেলি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনৰ এখন আটকধুনীয়া গৃহৰ শুভাৰম্ভ কৰা হয়। বিশিষ্ট সাংবাদিক তথা দৈনিক গণ অধিকাৰ কাকতৰ সঞ্চালক শ্বাহজাহান তালুকদাৰৰ প্ৰত্যক্ষ তত্ত্বাৱধানত অসমৰ শিক্ষাপ্ৰেমী তথা সমাজ সচেতক একাংশ ৰাইজৰ দান বৰঙণিৰে প্ৰায় 25 লক্ষাধিক টকাৰে নিৰ্মাণ কৰা বিদ্যালয় গৃহটিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰাগ নিউজ চেনেলৰ ডিজিটেল সংস্কৰণৰ মুখ্য সম্পাদক জিতুমণি গোস্বামীয়ে। বিদ্যালয় গৃহটি উদ্বোধন কৰি দিয়া ভাষণত তেওঁ কয়, নেলিত এক শিক্ষাৰ আন্দোলন আৰম্ভ হৈছে। এই ধাৰাবাহিকতা অব্যাহত ৰাখিলে নেলি এক উজ্জ্বল ভৱিষ্যতৰ দিশে গতি কৰিব। বিদ্যালয় গৃহটিৰ শুভ উদ্বোধন উপলক্ষে নেলি ডেভেলপমেণ্ট কমিটিৰ উদ্যোগত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কমিটিৰ সাধাৰণ সম্পাদক চিৰাজউদ্দিন আহমেদে। উদ্যোক্তা সংগঠনৰ সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে সভাপতিত্ব কৰা সভাখন উদ্বোধন কৰে স্থানীয় বিশিষ্ট সমাজকৰ্মী ধৰণীধৰ বৰদলৈয়ে। নেলি ডেভেলপমেণ্ট কমিটিয়ে প্ৰতি বছৰে প্ৰকাশ কৰা উদিত নেলি নামৰ স্মৃতি গ্ৰন্থখন শুভ উন্মোচন কৰে বিশিষ্ট লেখক তথা জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠ গোস্বামীয়ে। নেলিক এখন সমন্বয়ৰ নেলি, উদিত নেলি কৰাৰ বাবে বিভিন্ন জনগোষ্ঠীৰ লোকৰ সহযোগিতাৰে আগুৱাই নিয়াৰ বাবে নেলি ডেভেলপমেণ্ট কমিটিৰ যি প্ৰচেষ্টা সেয়া প্ৰতিফলিত কৰিলে জিকিৰ জাৰি পৰম্পৰাগত তিৱা নৃত্যৰ লগতে সংগীত শিল্পী নাহিদ আফৰিনে পৰিৱেশন কৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে শীৰ্ষক কালজয়ী গীতফাঁকিৰে। অনুষ্ঠানত ভালেসংখ্যক স্থানীয় লোকৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।